নতুন শৰ্ট ফিল্ম এখনৰ এডিট কৰি আছোঁ। এই উত্তম দাহঁতৰ ঘৰত এডিটত বহি আছোঁ। সোনকালে চাবলৈ পাব শৰ্ট ফিল্ম, নতুন শৰ্ট ফিল্ম আহি আছে। এডিট প্ৰায়খিনি হ'লে আৰু তোমাৰ ইউটিউব চেনেল আৰু আজি বহুত দিনৰ মূৰত এটা নতুন ব্লগ আৰু ভাবিছোঁ আজিৰ পৰা আপোনালোকে ডেইলি ব্লগ পাই যাব। ইমান দিন গেপছ কৰিলোঁ আৰু গেপছ নকৰোঁ চেনেলটোত, সেইকাৰণে আজিৰ পৰা ডেইলি ব্লগ দিম, আপোনালোকে চাই যাব ডেইলি ব্লগ। আৰু আজি মোৰ ব্লগবোৰ ইমান হেৰি ব্লগ নহয়, গাঁৱতে থাকিম, গাঁৱৰ লগৰবোৰৰ লগত থাকিম, কি কৰোঁ দিনটো তেনেকৈ নৰ্মেল ব্লগ কিছুমান দিম। আৰু আজি মই শ্বৰ্ট ফিল্ম এখনৰ এডিটত যাম। আহি আছে নতুন শ্বৰ্ট ফিল্ম 2-3খন আহি আছে, তাৰে এখন আজি এডিট কৰিবলৈ যাম। তো বলক আজি তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নিজত আমাৰ গাঁৱৰে চিনাকি কৰি দিছোঁ, সদায় নতুন নতুন ল'ৰা চিনি পাই থাকিব। এইটো নিজত গৰুটোৰ নিচিনা দেখিবলৈ একেই, গৰুটোৰ নিচিনা দেখিবলৈ একে লাগিছে। আৰু এতিয়া অনুৰাগ দাহঁত আহি আছে, অনুৰাগ দাহঁতে মোক ইয়াৰ পৰা উঠাই ল'ব আৰু উঠাই কৰি আমি চিধা যাম এডিট কৰিবলৈ। বাইক বেয়া হ'ল, বাইকখন ভাল কৰি লওঁ আৰু ইয়াৰ পৰা যাম আৰু বহুত দেৰি ৰখাৰ পিছত আহি অনুৰাগ দা আহি পালেহি আমাৰ ঘৰত। এইটো আহিলে বহুত দেৰি মূৰত আহিছে। মোক প্ৰায় 9টামান বজাতে ক'লে যে আজি ভিডিঅ' এডিট কৰিব যাম, ওলাই থাকিবি। আৰু 9টা বজাৰ পৰা গৈ এতিয়া টাইম হৈছে 1:20 হৈ গ'ল। আৰু এতিয়া আহি পাইছে, এতিয়া যাওঁ শ্বৰ্ট ফিল্মখন কিমান দূৰ এডিট কৰিব পাৰোঁ কৰিমগৈ। আৰু তাৰপিছতে আছে বিচিত্ৰ দাহঁতৰ ঘৰত বিয়া, মানে আমাৰ যোনে ভিডিঅ'বোৰ বনাই দিয়ে, চ' তালৈও যাব আছে। তেন্তে বলক। কনফাৰ্ম নহয় বিয়াখন, কনফাৰ্ম নহয় বিয়াখন। বিয়াখন হয়নে নহয় কনফাৰ্ম হোৱা নাই মানে। ব'লা চ' ফাইনেলি উত্তম দাৰ লগত থাকিলে সদায় পাই যাব ভিডিঅ'। কৈ ফাটি যায়। ফাটি যায় এটা কথা হয়, প্ৰিচেট নিচিনা নহয়। তুই কেইবছৰ এডিট কৰি চাওঁ, বহুত বছৰ মই এডিট কৰে, তুমি এডিট কৰা, মই নহ'ব ফাটে, এইটোৱে দিম। তুমি পাতিলে গোন্ধাই নাই, তুমি পাতিলে গোন্ধাই নাই। ওলাবই শ্বৰ্ট ফিল্মত ধুনীয়া। এইটো বেলিটো নিচিনা লাগিছে চোন, হাঁহিছো আৰু এইটো স্পৰ্টিংটো মোৰ। আপোনালোকে তেজখন যদি চাইছে গম পাব এইটো স্পৰ্টিংটো মোৰ আগৰ হয় ন। দলে এডিটত বহি গ'ল। এতিয়া দলে হাতত মাউচ, কীবৰ্ড। এতিয়া বেলেগ কথা নাপাতে, মানে এডিট কৰাৰ সময়ত দলে অকল এডিট কৰাৰ কথাই ভাবে। আৰু এইটো বহুত ভাল স্বভাৱ, কাৰণ এডিট কৰাৰ সময়ত এই বেলেগ বস্তু গুৰুত্ব নিদিয়ে মানে। দিয়া ষ্ট্ৰিং এইটো খুৱাইছে উত্তম দা। দেই উত্তম দা, যাৰ যোনে খুৱাই তাৰ নামটো ল'ব লাগে কিন্তু, হয় নাই? এনেই মানে বেলেগে হাতে দিলে নহ'ব নহয়, পইচাটো কোনে দিছে ষ্ট্ৰিমৰ, সেইটো ইম্পৰ্টেণ্ট, হয় নাই? চ' এনেদৰে এডিট চলি আছে, ভালেই পূৰা এডিট কৰি আছে। আৰু বোলে প্ৰথম অনুৰাগৰ বিষয়ে যে কি কৈছিলা কৈ দিয়া, তাৰ মোক অনুৰাগ সন্মুখত কৈ দিয়া। অভাৰ কিবা এটা কৈছিলে যে আৰু আমাৰ কামত এটা বস্তু বহুত ভাল, আপুনি যদি এতিয়াতো ডেইলি ব্লগ দি থাকিম আপোনালোকক গম পাব। আমাৰ এই খোৱা বোৱা বস্তুটো যে আমাৰ বহুত ভাল, মানে আমি খোৱা বোৱাটো বেছি মেইনটেইন কৰোঁ, হয় নাই? কাম যি নহওক, হয় নাই দাদা? খোৱাটো মেইন। সেইকাৰণে আপুনি এতিয়া মোৰ ডেইলি ব্লগ পালে গম পাব, খোৱাটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। কাম কৰিব ৰাখিবও লাগে। সেইকাৰণে আপোনালোককো কৈছোঁ আমাৰ লগত কাম কৰিবলৈ আহিব, হয় নাই? যাম বিয়া খাবলৈ, আৰু বিয়াখন খাম। এনেকৈ ডেইলি ব্লগ দি থাকিম, যি ব্লগ পায় আপোনালোকক দিম। আৰু আপোনালোকে আছে
মোৰ সদায় মোক ছাপোৰ্ট কৰি যাব, মোক সহায় কৰি যাব, আৰু এনেকুৱা মানুহ এটা থকাৰ কাৰণে মই এনেকৈ ব্লগ বনাবলৈ বা কিবা কৰিবলৈ সাহস পাইছোঁ। মোৰ বহুত ভাল লাগে অনুৰাগ দাই মই এনেকৈ ছাপোৰ্ট কৰি যাব। এতিয়া আমি বিয়া ঘৰলৈ ভালেমানকেইটা যাম, অনুৰাগ, মই, দলি আৰু তেনেকৈ মোৰ লগত বহুত ভালেমানকেইটা আছে। আমি ভালেমানকেইটা বিয়া ঘৰলৈ যাম বুলি ওলাই আছোঁ। দলি এডিট চাওঁ কিমান হ'লগৈ চাই লওঁ। আৰু দলি কিমান গ'ল? হা কিমান গ'ল? ছোৱালীজনী দেখিলে ন? এইবোৰ ইয়াৰ কষ্ট, ইয়াৰ মাথাতে গম পাই, মাথাত ৰুমাল মাৰি ল'বলগীয়া হৈছে। ইমান কষ্ট কৰি কাম কৰিছে, আৰু সদায় কষ্ট কৰি যিটো কাম কৰা যায় সদায় সেই কামটো ভালেই হয়, হয় নাই? কষ্ট কৰি যিবোৰ কাম কৰা যায় সেই কামবোৰ সদায় ভাল হয়। কষ্টফল সদায় মিঠা। হা কষ্টফল সদায় মিঠা। আৰু আপোনালোকে শ্বৰ্ট ফিল্মখন চাই ভাল পাব। মোৰ অনুৰাগ শ্বৰ্ট ফিল্মৰ বিষয়ে অলপ কৈ দিয়া। অলপ ভালকৈ নকয় না? হা মেইন হিৰ' লিডত অনুৰাগ আছে, আৰু কামখিনি দায়িত্ব ইয়াক দিছোঁ। গোটেই কামখিনি দায়িত্ব মই লৈছোঁ। আৰু শ্বৰ্ট ফিল্মখন আপোনালোকে মোৰ চেনেল টাইম পাছত চাব পাব। টাইম পাছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, টাইম পাছ চেনেলটো। আৰু এইটো চেনেলো ছাবস্ক্ৰাইব কৰিব, দুইটা ছাবস্ক্ৰাইব কৰিব। ই মানে বেলেগৰ চেনেলত এইফালে অনুৰাগ দাই মোক বহুত বেছি ভাল পায়। মোৰ বিষয়ে কিবা এটা ক'ব অনুৰাগ দাই, কি ক'বা? অভিষেকৰ চেনেল এটা আছে টাইম পাছ, আৰু মোৰ আছে চেনেল এটা সৰুকৈ অনুৰাগ অমিত অফিচিয়েল বুলি। এই চেনেলটো সেইটো মই দি দিলোঁ, মানে মোৰ আছিলে, মই দি দিলোঁ। ই মানে ইমানেই অহংকাৰী, ইমানেই স্বাৰ্থপৰ। ই মানে তাৰ শ্বৰ্ট ফিল্মততো সি নিজৰ প্ৰমোশ্যনটো মাৰি থাকে, কিন্তু মোৰ শ্বৰ্ট ফিল্মত মানে তাৰ মানে মোৰ যোনটো চেনেলত আপলোড হ'ব সেইটো কাম নাম নকয়, সি নিজৰ চেনেলটোৰ কথাহে কয় যে টাইম পাছত আহিব। মানে তাৰ চেনেলটো এনেও উঠিয়ে আছে বাৰু। নাই, মোৰ চেনেলটো উঠা নাই। আৰু মই কি ভাবোঁ, আচলতে কি হয়, আপোনালোকে সদায় কামবোৰ সহজ হোৱাটো। কাৰণ কেলৈ অনুৰাগ অমৃত অফিচিয়েল এটা বহুত দীঘলীয়া প্ৰচেছ হৈ যায়। নামটো আপোনালোকে লিখোঁতেও বহুত টাইম লাগিব। তো মই শ্বৰ্ট ফৰ্মত আপোনালোকক বুজাব বিচাৰোঁ যে টাইম পাছ, নৰ্মেল টাইম পাছ বুলি কয়, হয় নাই? আপোনালোকে টাইম পাছ বুলি চাৰ্চ কৰিলে একদম নৰ্মেল আৰু টাইম পাছ বুলি মাৰি দিব, চেনেল ওলাই আহিব। মোকো চাব, মোৰ চেনেলত তোমাৰ চেহেৰাও আছে ন? আচ্ছা, তেজখন আছে। মোৰ চেনেলতে অনুৰাগক দেখিয়ে থাকিব। তো অনুৰাগৰ চেনেলত ছাবস্ক্ৰাইব কৰা নকৰাটো মতলবটো কি আছে, হয় নাই? মোৰ চেনেলত দেখে, হয় নাই? মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰিবলৈ তাৰ কেছ নাই নহয়। মোৰ উত্তম দা চেনেল এটা খুলিব, বেছি দিন নাই, হয় নাই? খুলিব উত্তম দা চেনেল আপলোড হোৱালৈকে মানে চেনেলটো খুলিবগৈ। নাই, এই ভিডিঅ'টো মই কাইলৈ আপলোড কৰিম। তো উত্তম দা চেনেল খুলিব। নেক্সট যেতিয়া মই শ্বৰ্ট ফিল্মৰ ব্লগটো দিম, তেতিয়া সেই শ্বৰ্ট ফিল্মৰ ব্লগটো দিওঁতে উত্তম দাৰ চেনেলৰ লিংকটো দি দিম। নমস্কাৰ ন? তো এই ব্লগ এটা এডিট কৰি আছিলোঁ, আপোনালোকে চাগে ব্লগটো চাব পালে। যদি যোনে চোৱা নাই, মই ভিডিঅ'টো তলত ডেছক্ৰিপশ্যনত এই ব্লগটোৰ লিংক দি দিম। শ্বৰ্ট ফিল্মৰ বিহাইণ্ড দ্য চিন হয়, এইটো অনুৰাগ দা হয়। হাই কৈ দিয়া। এইটো শ্বৰ্ট ফিল্মৰ বিহাইণ্ড দ্য চিনৰ এটা ব্লগ হয়। মই ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, চাই লওকগৈ। এতিয়া আমি ঘৰ গৈ আছোঁ, বহুত ৰাতিয়ে হৈ গ'ল, আৰু এতিয়া চিধা যাম বিয়া ঘৰলৈ। আৰু বিয়া ঘৰত কেনেকুৱানো আয়োজন কৰিছে, কি আয়োজন কৰিছে, কি কথা, হয় নাই দলে? তাতে গম পাম, ব'লক। খোৱা দে দাদা, কেইবাৰ ল'লা? 3বাৰ। বিচিত্ৰই চাব, বিচিত্ৰ লাগিব লাগিব বিজুত। থালি খাই আছোঁ, এই অনুৰাগে 3-4বাৰ ল'লে। এইজনক চাওক, ৰাইজ এইজনক চাওক। বিয়া ঘৰলৈ গ'লে এইজনে মোক দেখিবই। আকৌ উজনিৰ পৰা নামনি লৈ যিমান বিয়া হওক বৰপতিকলতে নিমন্ত্ৰণ জনাব পাৰে। ইয়াক নাই মতা থাকিলে প্ৰফেচনেল কেমেৰামেন বিৰাজ দা। ৰ'বা, কি খালা নাই সেইটো কোৱা? আমি খাবলৈ সোমাম এতিয়া। ব্লগ বনাইছে নেকি? চাওঁ ধুনীয়া ল'ৰাটো দেই, এইটো আমাৰ এইটো নয়নজ্যোতি, একদম ধুনীয়া ল'ৰাটো আমাৰ। ব্লগত ওলাই যাব এইটো আমাৰ ধুনীয়া ল'ৰাটো। এয়া এটা ধুনীয়া ল'ৰা, একেবাৰে আহিলে আমি পাত্তাই নাপাওঁ বাৰু। চাই যা, হাই বুলি কৈ দিয়া। গোল্ডেন আইফোন সোণৰ ফোন লৈ আহিছে আজি। কি ফোন? সোণৰ ফোন। অ' মাই গড, বলিয়া কৰি দিব।